এইটো আমাৰ সম্পূৰ্ণ ৰেচিপিটো। আজি আৰু এটা ৰেচিপি লৈ আকৌ আহিছোঁ। ৰেচিপি মানে ঠিক ৰেচিপি নহয়, আমি যেনেকৈ কি বনাই খাওঁ আমি তাৰহে জাষ্ট এটা মানে হেৰি দেখাইছোঁ আৰু কোনো স্পেচিয়েল ৰেচিপি বুলি কথা নহয় আৰু। আমি কি বনাই খাওঁ, আমি কেতিয়াবা কচু বনাই খাওঁ, কেতিয়াবা ঢেকীয়া বনাই খাওঁ, যি য'ত মন যায় তাকে বনাই খাওঁ। তো সেই মন যোৱাটোহে জাষ্ট আমি আপোনালোকৰ আগত দেখুৱাইছোঁ হা। আজি মানে দুটা মুৰ্গীৰ, ব্ৰইলাৰ মুৰ্গী হয় বাৰু, লোকেল মুৰ্গী নহয়, মুৰ্গীৰ দুটা ঠেং আনিছোঁ। তো ঠেং বিচাৰি আনিছোঁ, মানে স্পেচিয়েলি অকল দুটাই আনিছোঁ আজি, দুজনীৰ কাৰণে দুটা আনিছোঁ। তো দুটাইদি কি বনে কি কথা নাজানো, কেপচিকাম আৰু জলকীয়া আছে, কেঁচা জলকীয়া, কেনেকৈ কি বনাওঁ একো ভাবি পোৱা নাই। তথাপি আনিছোঁ, খাই পেলাই এটা ৰেচিপি বনাম আৰু, মানে খাই কেনেকুৱা লাগে কি লাগে সেইটো নাজানো। চিকেনটো চিকেনে লাগিব খাবলৈ, বেলেগটোতো একো নালাগে বাৰু। কিন্তু জুতিটো যিটো মানে সেই জুতিটো কেনেকুৱা হয় বা কি হয় সেইটো খাই চালেহে গম পাম মানে। তো সেইখিনি বনাবৰ কাৰণে আমি কি ল'ম মই দেখাই আছোঁ। আৰু বাৰু এতিয়া ঠিক আছে, ভিডিঅ'টো বাৰু আৰম্ভ কৰি লওঁ, ঠিক আছে। চিকেনটোতো আছেই, এটা কেপচিকাম ল'ম, বেছি নালাগে, এটা কেপচিকাম ল'ম, দুটা বা তিনিটা সৰু সৰু পিঁয়াজ ল'ম, তিনিটাই লৈ লৈছোঁ, বাকলি গুচাই পিঁয়াজকেইটা, আৰু নহৰু আদা এয়া অলপমান, আৰু এই সৰু এটা নহৰু সম্পূৰ্ণ নায়েই, 4 ফুটামান এৰি গৈছে, মই অলৰেডি এৰাই পেলাই মানে কিবা বনাই খাইছোঁৱেই। তো এনেকৈ এইকেইটা আইটেমৰ ভিতৰতে বনাম। যদি খুব বেছি প্ৰয়োজন হয় আলু এটামান দিব পাৰোঁ, অকণ তাত গ্ৰেভি টাইপ কৰিবলৈ হ'লে আলু এটা কেতিয়াবা অলপ প্ৰয়োজন হয়। তো চাই লওঁ কেনেকুৱা হিচাপত বনোৱা যায়, কি কৰোঁ। আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো, মানে শেষলৈকে কেনেকুৱা টেষ্টি হয় কি কথাটো সেইটো মই খোৱা টাইমত কমেই, কিন্তু এনে ভিডিঅ'টো চাব যে মানে কেনেকুৱা বনাইছোঁ। আৰু মই এইটো মানে একো মোৰ কোনো লক্ষ্য উদ্দেশ্য নাইকিয়া ভিডিঅ'বিলাক কিছুমান বনাওঁ মই জানেই। তো সেইটো কাৰণে কৈছোঁ, মোৰ ভিডিঅ'বিলাক মানে এনেকুৱা নহয় যে খুব স্পেচিয়েল হ'ব, তথাপিতো ভিডিঅ'বিলাকত এটা বিশেষ কৰিব চেষ্টা কৰোঁ। সিদিনাখন যেনেকৈ এটা বেলেগ এটা ৰেচিপি আমি খালোঁ, দেখালোঁ আপোনালোককতো ভিডিঅ'তে খোৱালোঁ বাৰু, নিজে খালোঁ। তো এতিয়াও সেই তেনেকৈয়ে মানে এটা ৰেচিপি বনাম আৰু সেই ৰেচিপিটো আপলোড কৰিম। চ' সেইটো কাৰণে ভিডিঅ' বনাই আছোঁ, আপলোড কৰিমেই যেতিয়া, সেইটো কাৰণে ভিডিঅ' বনাইছোঁ। আপোনালোকে টেষ্টটো কেনেকুৱা হয় নিজে বনাই চালে গম পাব, কিন্তু মোৰ টেষ্টটো কেনেকুৱা হয় মই সেইটো জনাম, ঠিক আছে। এতিয়া চাই থাককচোন বাৰু। এতিয়া নহৰু আৰু পিঁয়াজকেইটা ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ, বাকলি গুচাই এতিয়া ধুই মেলি ল'লোঁ, ধুই কৰি এতিয়া আমি এই মিক্সি বাতিটোত দি গোটেইখিনি মানে এটা পেষ্ট বনাম। এইখিনি আমি ধুনীয়াকৈ কাটি মেলি এতিয়া মানে মিক্সিটোত দি দিম, কাৰণ মানে পিঁয়াজটো যদি গোটা গোটাকৈ দিয়া যায় মিক্সিটোত মানে বহুত কষ্ট পায়, ব্লেডকেইখন ঘূৰিবৰ কাৰণে বহুত কষ্ট পায়। সেইকাৰণে যিমান পাৰি মানে কটাৰীয়ে অলপ কাটি সৰু কৰি দিব লগা হয়। এতিয়া মই মিক্সিত দি দিছোঁ, এইখিনি গোটেইখিনি পেষ্ট এটা বনাই লওঁ হা। মিক্সিত মই এনেকৈ পেষ্ট বনাইছোঁ, মানে একদম পেষ্ট হ'ব দিয়া নাই, পিঁয়াজটো অলপ অলপ পেষ্ট হ'ব দিছোঁ। বেছি পেষ্ট হৈ গ'লে মানে একে কোমল হৈ যায় যে, সেনেকৈ ইমান ভাল নালাগে। একেলগে আমি এই চিকেন টুকুৰাত অলপ নিমখ আৰু হালধি অলপ সানি লওঁ, দেখাই আছোঁ মই। নিমখটো আপোনালোকৰ জোখমতে, আন্দাজমতে দিব, যিমানটো খায় সিমানটো দিলেই হ'ল। বেছিকৈ দি পেলাই আৰু ঘৰৰ মানুহৰ গালি খাব নালাগে, যিমান দিব লাগে সেইটো জোখত নিমখ হালধি মিক্স কৰিব, কাৰণ অভাৰ দিলে খাবলৈতো নোৱাৰেই বাৰু, নিমখটো বেছি হ'লেতো খোৱাটোতো পচিবলে নহয়। আৰু লগতে ঘৰৰ মানুহৰ ধুনীয়া ধুনীয়া গালিকেইটা খাব পাৰিব আৰু সেইটো। এয়া এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ নিমখ আৰু হালধিটো, এনেকুৱা হয় খাবলৈ দিয়া। চাই থাকক আৰু, চাই থাকিলে গম পাই থাকিব, নহয় জানো। আপোনালোকেও এনেকৈ বনাই চাব, মই যেনেকৈ বনাইছোঁ। মইতো অদ্ভুত আইটেম বনাই খুৱাই দিম আপোনালোকক। বনাব নাজানো একচুৱেলি, সঁচা কথা কৈছোঁ। বনোৱাত একদম কেঁচা, মই বনোৱা ডিপাৰ্টমেণ্টত নাথাকোঁৱেই, মই খালি খোৱা ডিপাৰ্টমেণ্টত থাকোঁ। আৰু মই যোগাৰ কৰি দিব পাৰোঁ, মানুহক কি ক'ত লাগে মই যোগাৰ কৰি দিব পাৰোঁ, বনাই খুব বেয়া পাওঁ, সঁচা কথা কৈছোঁ। খাবলৈ কিন্তু খুব ভাল পাওঁ, সেইটোতো কৈ লাভে নাই। এতিয়া দেখিবলৈতো ধুনীয়া হৈছে, কি হয় চাই লওঁ ৰ'ব। কিটচেনটোত সোমালেতো কামৰ অভাৱ নাই, বাচন কেইটামান আছিলে লগে লগে ধুই ল'লোঁ। আৰু তাৰ লগে লগে এইকেইটা মই কেপচিকামটো এনেকৈ কাটিছোঁ স্লাইচ কৰি, আৰু আলুটো এনেকৈয়ে কাটিছোঁ।
এইটো এটা মই ষ্টাইলত কাটিছোঁ বাৰু, এনেকৈ কাটিব লাগে বুলি কোনো কথা নাই, আপুনি যিটো চেপত কাটে সেইটো আপোনাৰ কথা। আৰু এয়া সম্পূৰ্ণ ৰেডি। গোটেইখিনি যোগাৰ কৰি ল'লোঁ। কেৰাহীখন পাতোঁতে দেখিছোঁ মিঠাতেলৰ বটলটোত মানে মিঠাতেল একেবাৰে কমি আছে, একেবাৰে নায়েই। তো সেইটো কাৰণে অলপ তেল ভৰাই ল'লোঁ। এটা তেল অনা আছিলে, সেইটো অলপ ভৰাই লৈছোঁ টেমাটোত। আৰু ভৰাই এয়া কেৰাহীত তেল দিছোঁ। তেল বেছিয়ে পৰিল চাগে অকণমান, বেছি তেল খোৱাটো একদম বেয়া। আৰু মিঠাতেলটো ইমান উপকাৰী বস্তুও নহয় দিয়ক, সেইটো কাৰণে অলপ যিমান পাৰি তেল, চেনি এনেকুৱা জাতীয় বস্তুবিলাক অলপ কমাই খাব লাগে মানুহে। কেৰাহীখন লাহে লাহে গৰম হৈ তেলখিনি পকিব আৰম্ভ কৰিছে। ফেনটো প্ৰায় নোহোৱা হৈছে, ফেন ধৰি পেলাই হেৰি হৈ যায় তেল পকিলে। আৰু মই যিহেতু জলকীয়া নাখাওঁহে, মই কৈছোঁ জলকীয়া মই নাখাওঁ। জলকীয়াটো মই ইমান নহ'লেও চলি যায়। মোৰ এনেকুৱা নহয় যে জলকীয়া নহ'লে নচলিব, এনেকুৱা টাইপ নহয়। যিমান পাৰোঁ কমাই খাওঁ। মই তথাপিতো 2টা জলকীয়া দি দিছোঁ তেলত, আপোনালোকে চাই থাকক। 2টা জলকীয়া যে চেনি দি দিছোঁ তেলত, ফুটিছে। আৰু চিকেন লেগ পিচকেইটা জলকীয়াকেইটাৰ লগতে দিছোঁ। আমাৰ কিটচেনটো ইফালে নাচাব হা, কিটচেনৰ অৱস্থা মানে একদমেই বেয়া। জলকীয়াকেইটা দি মই ইয়াত কাঢ়ি থৈছোঁ। কাঢ়ি দিছোঁ মানে ৰঙা হৈ যাব ন জলকীয়াকেইটা, সেইকাৰণে মই কাঢ়ি দিছোঁ। অকণমান পিছত মই আকৌ দি দিম। এইকেইটা কাঢ়ি দিলোঁ। চিকেনটো অকণমান গৰম কৰি ল'ম ৰঙা হোৱাকৈ। কিটচেনটো ইফালে যে একদমেই নাচাব, কাৰণ কিটচেনৰ অৱস্থা মানে কি একদমেই বেয়া হৈ থকা নিচিনা হয়। ছোৱালী মানুহ থাকোঁ যদিও মানে ঘৰটো আচলতে যোনটো ঘৰত আছোঁ আমি ইমান নতুন ঘৰ নহয়, গতিকে কিটচেনটো আগৰ পৰাই লেতেৰা আছিলে। যে চাফা কৰি লোৱালে মানে অকণমান একদম মানে ক্লিন চাফাটো হোৱাগৈ নাই, সেইটো কাৰণে কিটচেনটো বেছি মন নকৰিব। মাংস দুপিছৰ লগত কেৰাহীখনো একেবাৰে ৰঙা হৈ গৈছে। ধুনীয়াকৈ মাংস সিজিছে, কেৰাহী সিজিছে নিচিনা কথা হৈছে। দেখিবলৈ খুব ধুনীয়া হৈছে, খাবলৈওতো টেষ্টি হ'বই বাৰু। এতিয়া এনেকৈ সম্পূৰ্ণকৈ সিজাই ল'ম, মাংসটো সম্পূৰ্ণকৈ ৰঙাকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছতে আৰু কি কৰোঁ চাই থাকিবচোন। এনেকৈ বনাই খাবচোন, কেতিয়াবা মন যায় ন চিকেনৰ লেগ পিচ ঘৰতে খাবলৈ, তো এইটো চিষ্টেমতো বনাই খাব পাৰে আপোনালোকে। আৰু লেগ পিচ বুলি ক'লে চিকেনৰটো এনেও সকলোৰে লোভৰ বস্তু হয়। তো এনেকৈ কৰি পেলাই বনাই খালেও মানে আপোনালোকে ধুনীয়া এটা সোৱাদৰ জুতি পাব। তো এনেকৈও বনাই খাব। এনেতো লেগ পিচ আমিতো যিটো তন্দুৰী বা কিবা এনেকুৱাবিলাকতো আমি খাওঁৱেই, আৰু সেইবিলাকৰ জুতিটো কোনেও পাহৰিব নোৱাৰে। মইতো খুব ভাল পাওঁ, কিন্তু মই অলপ ডাইট কণ্ট্ৰল কৰি থকাৰ কাৰণে কিছুমান বস্তু অলপ কম খাওঁ, কিন্তু চিকেনটো খুব কমেই খাওঁ। মাছটো বেছি খোৱা হয় আচলতে। চিকেনটো মানে কি হ'ল, আজি এনেকৈ বনাই খাম বুলি সেইটো কাৰণে আনিছোঁ, আৰু আপোনালোকেতো সেইটো কাৰণে ভিডিঅ'টো কৰি দেখাইছোঁ। তো আপোনালোকেও বনাই খাব। যিকোনো বস্তু এটা সদায় নতুন চিষ্টেমত বনাই খালেতো বহুত টেষ্টি লাগে ন, আৰু টেষ্টটো বেলেগ পোৱা যায়। একদম দুটা মাছ মানে একদম 2টা মাছ যেন পৰি আছে কেৰাহীখনত, তেনেকুৱা লগা হৈছে দূৰৰ পৰা, নহয় জানো। কেৰাহীখনো পূৰা ৰঙা হৈ গ'ল, আৰু মানে চিকেনটোৰ লগতে পূৰা ৰঙা হৈ গৈছে। বাকী এইবিলাকতো এনেকৈ আছে, একো ব্যৱহাৰ কৰিব লগা হোৱাই নাই। মই চিকেনটো ফ্ৰাই কৰি আলুকেইটা অলপ ফ্ৰাই কৰি পেলাই নমাই ল'ব লাগিব, তাৰপিছতে এইখিনি কৰিম। কিন্তু চাওকচোন কি ধুনীয়া হৈ গৈছে, দেখিয়ে খাং লাগিছে আৰু ন, একদম টেষ্টি। যাৰ চিকেন পচন্দ তাৰ চাগে জিভাৰ পানী পৰিলেই। চিকেনটো অলমষ্ট সিজি গৈছে আৰু নমাব পৰা হৈছে, ধুনীয়াকৈ সিজি গৈছে। মই নমাই দিছোঁ, ধুনীয়াকৈ কাঁহীখনত থৈছোঁ। আলুকেইটা ফ্ৰাই কৰি লওঁ। আলুকেইটা মানে অলপ সিজা টাইপ কৰি লওঁ। বাকীখিনি বস্তুটো সিজিবলগীয়া নাথাকে, পিঁয়াজ কেপচিকাম এইবিলাক ইমান সিজিবলগীয়া বস্তু নহয়। আলুটোতো কেঁচাই খাব নোৱাৰি ন, আলুটোতো সিজাব লাগিব। আলুটো ফ্ৰাই কৰিলোঁ, একেবাৰে ৰঙা হৈ গৈছে। একদম সম্পূৰ্ণ সিজি যোৱা নাই, অলপ গ্ৰেভি যেতিয়া বনাম তো গ্ৰেভিত অকণমান সিজিবৰ কাৰণে মানে 70%হে সিজি গৈছে, অকণমান সিজিব আছে। এতিয়া ধুনীয়াকৈ চিকেনৰ লগতে কাঢ়ি থৈ দিছোঁ। আৰু মই কৈছোঁৱে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, গতিকে এইখন একদম একটুপু ৱেষ্ট নকৰাকৈ ধুনীয়াকৈ এয়া দি দিছোঁ। হালধি অকণমানো লছ কৰিব নোৱাৰি, একো লছ কৰিব নোৱাৰি।
পইচা নিদিলে কোনেও একো নিদিয়ে। ইমান দাম বস্তু, পাচলিৰ যি দাম, জুই চাই দাম বুলি কয়, জুই চাইতকৈ জুইতকৈ বেছিয়ে দাম হৈছে নেকি। জুই যদি গৰম তাতকৈ বেছি গৰম, এনেকুৱাতে কৈছে কথাটো। ইমান দাম, তো একো বস্তু লষ্টত যাবলৈ দিব নোৱাৰি। একচুৱেলি মই একো মছলা চছলা নিদিওঁ নিদিওঁ মানে কি, মই মছলা চছলা কমো ইউজ কৰোঁ। জলকীয়া মাত্ৰ 2টা দিছিলোঁ, সেই 2টা কাটি থৈছিলোঁ যেতিয়া এতিয়া আকৌ দি দিছোঁ। আৰু এতিয়া এনেকৈ কৰি পিঁয়াজ নহৰুখিনি অকণমান সিজালৈকে লৰাই আছোঁ। এয়া পিঁয়াজ নহৰু আৰু কেপচিকামখিনি, কেপচিকামটো অকণমান আধা কেঁচা টাইপতে ৰাখিছোঁ। পিঁয়াজ নহৰুটো সম্পূৰ্ণ সিজি গৈছে। কালাৰটো নাই কাৰণে ভাবিছোঁ চাগে মছলা দিয়া নাই, সেইটো কথা আপোনালোকে ভাবিব পাৰে, কিন্তু মই মছলা নিদিওঁ বুলি কৈছোঁৱেই। এতিয়া এইখিনি গোটেইখিনি দি দিছোঁ একেলগে। এতিয়া আলুটো সিজিব, মানে চিকেনটো যি অকণমান ক'ৰবাত সিজিব যদি বাকী আছে সেইখিনি সিজি যাব। আৰু এতিয়া সম্পূৰ্ণ মিক্স আপ কৰি গোটেইখিনি একদম মোৰ ষ্টাইলত বনাই খাব, টেষ্টি পাব দেই। আৰু যদি টেষ্টি হয় বনাই খোৱাৰ পিছত মোক কমেণ্টত জনাব। আৰু যাৰ যাৰ ওচৰত হোৱাটছআপ নম্বৰ আছে, কণ্টেক্ট নম্বৰ আছে, তেওঁলোকে মোক কণ্টেক্ট কৰিবও পাৰে, হোৱাটছআপ কৰিব পাৰে, তো তেনেকৈও জনাব পাৰিব। কিন্তু বনাইতো খাব আপোনালোকে চিয়'ৰ। আৰু মই যেতিয়া কৈছোঁ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ চাওক, বাৰে বাৰে কৈছোঁ কেতিয়া এইবিলাক লষ্ট হ'বলৈ নিদিব। মিক্সিটোত আমি যিখিনি হেৰি দিওঁ, তাৰপিছত সেই পানীখিনি লষ্টত যাব নিদিব, কাৰণ সেইবিলাক আমাৰ নিজৰ পইচা সোমাই আছে। কাৰণ যিকোনো বস্তু হালধি অকণমানো আমি এনেই লষ্ট হ'ব নিদিওঁ, সেইখিনি পইচা দিলতহে আমাক দোকানীয়ে দিছে। সেইখন আমাক নষ্ট কৰিবলৈ বুলি এক্সট্ৰাকৈ দি দিয়া নাই। অকণমানৰ লগত বোলে 1 কেজি হালধি আনিছোঁ, তাৰ লগত এপোৱা নষ্ট কৰিবলৈ, 100 গ্ৰাম নষ্ট কৰিবলৈ এনেকৈ দি দিয়া নাই। সেইকাৰণে একো নষ্ট হ'বলৈ নিদিব। বস্তু যিমান পাৰে নষ্ট নকৰাকৈ চলিব, কাৰণ আজিৰ যুগত বস্তুৰ যি দাম, গতিকে নষ্ট কৰিলে নিজৰে লষ্ট মানে সাংঘাতিক লষ্ট। আৰু যিমান দাম বজাৰত, যিসকলে নিজে বজাৰ কৰি খায় সেইসকলেহে জানে বস্তুৰ দামটো আচলতে কিমান। আৰু এয়া হৈছে এতিয়া উতলিব দিম। আৰু অকণমান পানী দি দিওঁ নে নিদিওঁ তাকে ভাবিছোঁ। এয়া উতলি লওকচোন বাৰু, দেখা যাওক। অকণমান উতলি পূৰা মানে চিকেনটো গলি গৈ চিকেনৰ ভিতৰত যিটো জোলটো অকণমান সোমাই যাওক। মই এইটো ছিষ্টেমত বনাইছোঁ চিকেনটো ড্ৰাই খাবৰ কাৰণে বনোৱা নাই। আপোনালোকে ভাবিব পাৰে লেগ পিচ বনাইছে এনেকৈ খায়নে, তো মই এইটো ছিষ্টেমত বনাইছোঁ। সেইটো কৈ দিছোঁ, কাৰণ বহুতে ভাবে ন লেগ পিচটো এনেকৈ খায়নে, লেগ পিচটোতো ড্ৰাইটোও খাব পাৰে, ধুনীয়া লাগিব, আমুক তামুক কমেণ্টত ক'ব পাৰে কোনোবাৰে। সেইটো কাৰণে কৈছোঁ মই এইটো ছিষ্টেমতে বনাইছোঁ আৰু এইটো ছিষ্টেমতে খাম। একেবাৰে পূৰা জুই দি দিছোঁ ন যেতিয়া অথনিৰ পৰা চিমতে বনাই আছিলোঁ। এতিয়া অলপ জুইটো বেছিকৈ দি দিলোঁ আৰু ধুনীয়াকৈ এয়া চাওক কি টেষ্টি হ'ব। কাৰণ পানীটো মই বেছিকৈ নুশুকুৱাওঁ, মই বেলেগ একো আইটেম বনোৱা নাই। তো যদি পানীটো মই শুকুৱাই একেবাৰে কমাই পেলাওঁ, তেতিয়া আমাৰ মানে খাবলৈ অকণমান অসুবিধা হ'ব। তো সেইটো কাৰণে অকণমান গ্ৰেভি টাইপতে ৰাখিছোঁ। আৰু নমাই দিয়াৰ পিছত এনেও অলপ শুকাই যায়েই, তো যিকণ শুকাই যাব। এয়া আলুটো চাওকচোন, আলু হৈ আছে আৰু ইমান ধুনীয়া হৈছে। আৰু কালাৰটো দেখা নাই চাগে হয়তো ভিডিঅ'টোত, কালাৰটোৰ কাৰণে আপোনালোকে নক'ব, কাৰণ কালাৰটো মানে মই বেছি একো মছলা 1% ইউজ কৰা নাই, মই কৈছোঁৱেই। আৰু যেনেকৈ মানে আছে তেনেকৈয়ে বনাইছোঁ। অকল যিকেইটা বস্তু আপোনালোকক দেখাইছিলোঁ সেইকেইটাই ইউজ কৰিছোঁ। এতিয়া পূৰা উতল আহি আছে আৰু মই এতিয়া অফ কৰি দিওঁ। অফ কৰি পেলাই ৰাখি দিওঁ। আৰু ইমানখিনিয়ে দেখালোঁ। ৰেচিপিটো কেনেকুৱা হয় মই জাষ্ট বাতিটোত সজাই দিম বাৰু। এইটো আমাৰ সম্পূৰ্ণ ৰেচিপিটো, এইটো আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া আমি গৰমে গৰমে পৰিৱেশন কৰিব পাৰোঁ। ধোঁৱা ওলাই আছে, খাইতো মজা লাগিবই, বিৰাট টেষ্টি হ'ব। আপোনালোকেও চেষ্টা কৰি চাব। আৰু ইয়াৰ লগে লগে আজি ভিডিঅ'টো মই সামৰণি মাৰিছোঁ।